নমস্কাৰ, মোৰ চেনেল কৃষ্ণামণি ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। চাওকচোন নয়নতৰা ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। সন্ধিয়া চাহ খাবৰ কাৰণে এয়া পকৰি বনাইছোঁ। এনেদৰে পকৰি খাই কোনে কোনে ভাল পায় জনাবচোন চাহৰ লগত সন্ধিয়া। এইখিনি চাহ মই বনোৱা পকৰিখিনি। এনেদৰে চাহ খাই মই বহুত ভাল পাওঁ। আপোনালোক কোনে কোনে ভাল পায় সন্ধিয়াৰ চাহ কাপ এনেদৰে খায়? চাহ খাই হোৱাৰ পিছত দেউতাই চাওমিন আনিলে। এয়া চাওমিন আৰু এয়া চাটনি। মই চাওমিন সন্ধিয়া খাই আৰু এনেদৰে জ্বলা চাটনিৰ লগত খাই বহুত ভাল পাওঁ। চাওকচোন এইখিনি চাওমিন খাই হোৱাৰ পিছত খুৰীহঁতৰ নামঘৰলৈ গ'লোঁ। এয়া আমাৰ ৰজা নাম শুনি কি কৰি আছে চাওকচোন। গান নাচি আছে তাই। নামৰ তালে তালে তাই গান নচুৱাই আছে চাওকচোন। তাই গান নচুৱাই থকা দেখি খুৰীয়ে নাম গাই থাকোঁতে হাঁহি উঠি গৈছে। চাওকচোন তাই কিমান ফূৰ্তি পাইছে। ইমানতে সামৰিলোঁ। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।